শোণিতপুৰৰ খনামুখৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আপোনালোকে চাই আছে নিউজ লাইভ 365 নৰ্থ ইষ্ট। তীব্ৰ বেগী আল্টা বাছে মহতিয়াই মাৰুতি আল্টা আৰু মাৰুতি ভেনক কেইবাজনো আহত, গুৰুতৰভাৱে আহত ভেনৰ চালক অতি সংকটক অৱস্থাত TMC-লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত মাৰুতি ভেনখনৰ নম্বৰ AS01DY8332, আল্টা বাছখনৰ নম্বৰ AS12BC2123 আৰু মাৰুতি অল্টো গাড়ীখনৰ নম্বৰ AS12L6428। বালিগুৰিৰ পৰা ৰকিবুল ইছলামৰ ৰিপৰ্ট, নিউজ লাইভ নৰ্থ। আল্টাটোৱে অভাৰটেক কৰি পেলাই এই ৰঙা গাড়ীখন পেলাই দিছে ফাৰ্ষ্টত। এল্টোখন ন এল্টোটো পেলাই দিছে। এল্টোটো পেলাই যোৱাৰ পাছত এই মাৰুতিখন আইফালৰ পৰা সিফালৰ পৰা আহি আছে। পাছত এইটোৱে আল্টাখনে সেইটোকো মাৰিলে, মাৰি দুইটাকে মানে হেৰি কৰি দিছে, পেলাই দিছে। মানে ইনজৰ্ড হৈ আছে না এতিয়া বৰ্তমান? ইনজৰ্ড হৈ আছে। আহত মানুহটো একো হোৱা নাই বৰ্তমানলৈকে? মাৰুতিখনত যিটো মানুহটো এইটো অলপ বেছিকৈ হেৰি হৈ আছে। মাৰুতিখনত থকা মানুহজন অলপ ইনজৰ্ড, বেছিকৈ ইনজৰ্ড ন? দুজনেৰে মানে বহুত চুট পাইছে। এতিয়া বাকীটো হস্পিটেলত লৈ গৈছে, কি হয় ক'ব নোৱাৰোঁ। এইটো ৰংটো আল্টাৰ হৈছে, আল্টাৰ আছে ন? পুৰা দুখ, ইয়াৰ গোটেইখিনি দুখ ইয়াৰ।